নমস্কাৰ বন্ধুসকল, এটা নতুন কাহিনী লৈ মই আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ। আজি আপোনালোকক মই ক'ম এহাল ময়ূৰ আৰু পৰুৱাৰ কাহিনী। বহাগ মাহৰ এটি আবেলি এখন জংঘলত বহুতো জীৱ-জন্তুৱে বাস কৰিছিল। সেই জংঘলখনৰ মাজেৰে এখন সুন্দৰ নদী বৈ গৈছিল। সেই জংঘলৰে নৈ পাৰৰ এজোপা গছত এহাল ময়ূৰ চৰাই আৰু এটা পৰুৱাৰ পৰিয়ালে বাস কৰিছিল। এদিনৰ কথা, সেই পৰুৱা বাঁহটোৰ পৰা পৰুৱা এটা পানী পিয়া লগাত পানী খাবৰ বাবে গছজোপাৰ পৰা তললৈ নামি গ'ল। কিন্তু পানী খাব লওঁতেই নদীৰ সোঁতে তাক উটুৱাই লৈ গ'ল। পৰুৱাটোৱে বহুত চেষ্টা কৰিও পাৰলৈ আহিব পৰা নাছিল। সেই গোটেই ঘটনাটো ময়ূৰ চৰাইজনীয়ে ওপৰৰ পৰা চাই আছিল। তেতিয়া ময়ূৰ চৰাইজনীয়ে এখিলা গছৰ পাত লৈ পৰুৱাটোক বচাবলৈ উৰা মাৰিলে আৰু ময়ূৰজনী উৰি গৈ পৰুৱাটোৰ সন্মুখত পাতখিলা দি দিলে আৰু পৰুৱাটোৱে পাতখিলাত খামুচ মাৰি ধৰাত ময়ূৰটোৱে তাক উৰুৱাই আনি গছডালত পুনৰ এৰি দিলে। এনেকৈ বহুদিন পাৰ হ'ল। এদিন আবেলি সময়ত ময়ূৰহালে জিৰণি লৈ আছিল। তেনেতে এজন চৰাই চিকাৰী আহি ময়ূৰহালক মাৰিবৰ কাৰণে ধনুত কাঁড় জুৰিলে। তেতিয়া পৰুৱাটোৱে ঘটনাটোৰ উমান পাই গছৰ পৰা নামি চিকাৰীৰ ওচৰলৈ আহিল আৰু চিকাৰীয়ে কাঁড় মাৰিব খোজোতেই তাৰ ভৰিত পৰুৱাটোৱে কামোৰ মাৰিলে আৰু চিকাৰীৰ লক্ষ্যভ্ৰষ্ট হ'ল আৰু সি বিষত চিঞৰিব ধৰিলে। লগে লগে মানুহৰ উমান পাই ময়ূৰহাল বহু দূৰলৈ উৰি গ'ল। তাৰ পিছত চিকাৰী যেতিয়া তাৰ পৰা গুচি গ'ল, পুনৰ ময়ূৰহাল সজালৈ ঘূৰি আহিল। এইদৰেই ময়ূৰ চৰাইটোৱে পৰুৱাটোক কৰা উপকাৰৰ কাৰণে পৰুৱাটোৱে ময়ূৰ চৰাইটোক উপকাৰ কৰিলে আৰু এনেদৰে পুনৰ দুইটা পৰিয়ালে মিলিজুলি জংঘলৰ মাজত থাকিবলৈ ল'লে। ধন্যবাদ বন্ধুসকল। এই ধৰণৰ ভিডিঅ'ৰ প্ৰতি যদি আপোনালোক আগ্ৰহী, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।